7 জুলাইৰ পৰা ৰাজ্যত প্ৰযোজ্য হ'ব নতুন SOP কোন কোন জিলাত শিথিল ক'ত ক'ত কঠোৰ নিয়ম 7 জুলাইৰ পৰা ৰাজ্যত প্ৰযোজ্য হোৱাকৈ প্ৰকাশ কৰিছে নতুন SOP তিনিটা ভাগত ভাগ কৰা হৈছে ৰাজ্যৰ সকলো জিলা ৰাজ্যৰ 7খনকৈ জিলাক সম্পূৰ্ণ কণ্টেইনমেণ্ট জোন ঘোষণা 16খন জিলাত 2 বজাৰ পৰা সান্ধ্য আইন বাকি 11খন জিলাত 5 বজাৰ পৰা জাৰি কৰা হৈছে সান্ধ্য আইন সম্পূৰ্ণৰূপে কণ্টেইনমেণ্ট জোন ঘোষণা কৰা 7খন জিলা হ'ল শোণিতপুৰ গোৱালপাৰা গোলাঘাট যোৰহাট লখিমপুৰ বিশ্বনাথ মৰিগাঁও দিনৰ 2 বজাৰ পৰা সান্ধ্য আইন জাৰি কৰা হৈছে শিৱসাগৰ ডিব্ৰুগড় তিনিচুকীয়া ধেমাজি বৰপেটা নলবাৰী বক্সা বজালী কামৰূপ দৰং নগাঁও হোজাই কাছাৰ কৰিমগঞ্জ আৰু কাৰ্বি আংলঙত কামৰূপ মেট্ৰকে ধৰি 11খন জিলাত পূৰ্বৰ দৰে 5 বজাৰ পৰা সান্ধ্য আইন কামৰূপ মহানগৰ চৰাইদেউ চিৰাং উদালগুৰি মাজুলী বঙাইগাঁও পশ্চিম কাৰ্বি আংলং ডিমা হাছাও হাইলাকান্দি ধুবুৰী আৰু দক্ষিণ শালমৰাত বিয়লি 5 বজাৰ পৰা জাৰি কৰা হৈছে সান্ধ্য আইন কি নিষেধাজ্ঞা থাকিব সম্পূৰ্ণ কণ্টেইনমেণ্ট জোন ঘোষিত 7খন জিলাত 5 বজালৈকে খোলা থাকিব গেলামালৰ দোকান লগতে খোলা থাকিব শাক-পাচলি ফল-মূলৰ দোকান খোলা থাকিব ফাৰ্মেচিকে ধৰি অত্যাৱশ্যকীয় সেৱা গেলামালৰ দোকান ফাৰ্মেচি অত্যাৱশ্যকীয় সেৱাৰ বাদে 7 জিলাত বন্ধ থাকিব আন সকলো ব্যৱসায়িক প্ৰতিষ্ঠান দিনৰ 2 বজাৰ পৰা সান্ধ্য আইন জাৰি কৰা 16খন জিলাত 1 বজাতে বন্ধ কৰিব লাগিব দোকান পোহাৰ 5 বজাত সান্ধ্য আইন জাৰি কৰা 11 জিলাত 4 বজালৈ খুলিব পাৰিব দোকান পোহাৰ শিৱসাগৰ আৰু ডিব্ৰুগড় জিলাত চোকা নজৰ ৰাখিব স্বাস্থ্য বিভাগ আৰু প্ৰশাসনে আন সকলো জিলাতে সংক্ৰমণ বৃদ্ধি পালে ঘোষণা হ'ব কণ্টেইনমেণ্ট জোন আৰু মাইক্ৰ কণ্টেইনমেণ্ট জোন হিচাপে জিলা উপায়ুক্তক দিয়া হৈছে বিশেষ দায়িত্ব অধিক সংক্ৰমণ হলেই কণ্টেইনমেণ্ট জোন ঘোষণাৰ নিৰ্দেশ কণ্টেইনমেণ্ট জোনত আৰক্ষী প্ৰশাসনে যোগান ধৰিব সামগ্ৰী সকলো পৰিয়ালকে 2000 টকাৰ খাদ্য সামগ্ৰী যোগান ধৰিব চৰকাৰে 2000 টকা কেছ নিদিয়ে 2000 টকাৰ মূল্যৰ খোৱা সামগ্ৰী দিব 15 কিলো চাউল ঠিক তেনেদৰে 2 লিটাৰ মিঠাতেল আলু 5 কিলো পিয়াজ 2 কিলো সব আমি ঠিক কৰি দিছো যে 2000 টকাত কোনটো বস্তু কিমান সামগ্ৰী পাব এই গুটেখিনি লিষ্ট কৰি দিয়া আছে কে গা ধোৱা সাবুনলৈকে দিয়া আছে 18 অনুৰ্ধৰ বাবে শংকাৰ কাৰণ সন্তানৰ সুৰক্ষাৰ ক্ষেত্ৰত সাৱধানতা অৱলম্বনৰ আহ্বান স্বাস্থ্য মন্ত্ৰীৰ 30 জুনলৈকে 38 কোভিড আক্ৰান্ত 18 অনুৰ্ধৰ মৃত্যু ঘটিছে 7 জুলাইৰ পৰা 7 দিনৰ বাবে কাৰ্যকৰী হ'ব এই নতুন নিৰ্দেশনা